3:30 বাজিছে আৰু আমি আছো কোকৰাঝাৰত। আজি আমি যাম চাহ বাগিচাত, শ্বুট আছে আৰু ইট উইল বি ফান। কিন্তু 3:30 উঠা ইজ নট ফান। এতিয়া উঠিব লাগিব। উই হোপ টু ৱাচ দ্য ছানৰাইজ। লেটছ চি আমি গৈ পাওঁ নে নাপাওঁ চাহ বাগিচা। কোকৰাঝাৰ ইজ কুল। আমি যোৱাকালি আহি পালোঁ, অলপ ঘূৰিলোঁ গোটেই এৰিয়াটো। মই এটা ৰেকৰ্ড কৰিছিলোঁ কিন্তু আই ফৰগট দিছ কেমেৰা, চ' যোনটো ভিডিঅ' হৈছে সেইটো আউট অফ ফ'কাছ হৈছে। যাওঁ বলক আমি চাওঁ, মই অলপ ৰেডি হৈ যাওঁ, তাৰপিছত আমি যাম। গুড মৰ্ণিং। আমি আহি পাইছোঁ আমাৰ চাহ বাগিচা। গৈ আছোঁ চাহ বাগিচাৰ পিনে। এইপিনে চাহ বাগিচা, পিছপিনে দেখা পাইছে লাহে লাহে পোহৰ হৈ আহিছে। এতিয়া আমি গৈ আছোঁ। মই ছেট আপ কৰিব লাগিব। ছেট আপ কৰি উঠি আমি আমাৰ কামত লাগি যাম। এইটো এটা বেলেগ ধৰণৰ এক্সপেৰিয়েঞ্চ। ৰাতিপুৱা এনেকৈ জংঘলৰ মাজেদি আহি, এই জংঘলখন দেখিছেনে? আমি তাৰে মাজেদি আহিলোঁ আৰু মাজেদি আহি ইয়াতে পাইছোঁহি। আমাৰ সন্মুখত আছে চাহ বাগিচাখন। দেখাই আছোঁ আপোনালোকক অলপমান পিছত। এনেকুৱা এক্সপেৰিয়েঞ্চ চবে কৰিব লাগে, বহুত বস্তু শিকিব পাৰি। আই হোপ মই পৰি নাযাওঁ ইয়াতে। And see you again soon. সূৰ্যটো ওলাবৰ কাৰণে ইষ্ট হয় এইপিনে, কিন্তু এতিয়াও ক'তো ৰ'দটো নাই। মোৰ পিছপিনে এইখন চাহৰ বাগান, অৰ্গেনিক চাহৰ বাগান, আৰু ইয়াতে আজি আমাৰ শ্বুট হ'ব। লেটছ হোপ ভালে ভালে যায়। আৰু ডাৱৰীয়া হৈ আছে অলপ বতৰটো, চাগে বৰষুণো দিব পাৰে। লেটছ চি কি হয়। চ' আমাৰ লগত ৰখি থাকক এতিয়া ৰ'দটো অহালৈ। ৰাতিপুৱা আমি য'ত আৰম্ভ কৰিছিলোঁ আকৌ তাতে ঘূৰি আহিলোঁ। ৰাতিপুৱা ছানৰাইজটো দেখা নাপালোঁ, সেইকাৰণে শ্বটটো লোৱা নহ'ল। এতিয়া অলপমান কিছুমান আৰু শ্বটছ ল'ব আছে, বাকী বাহিৰৰ শ্বটছবোৰ লৈ আহিলোঁ। বহুত জেগাত চাহ খালোঁ, কণী খালোঁ, আৰু এতিয়া বৰষুণ দিছিল সেইকাৰণে গোটেই বোকা বোকা হৈ গৈছে। এইবিলাক খেতি চলি আছে।
এতিয়া চাই থাকোঁ আৰু কি আহে। মানুহবোৰে কিছুমান টিপিকেল ডাইলগ মাৰে যে অসমৰ মানুহ আৰু চাহ ভাল নোপোৱা। বঢ়িয়া চাহ বাগিচাত থাকি ইয়াৰে চাহ গ্লাছটো দেখাত হুইস্কিৰ নিচিনা, কিন্তু এইটো চাহ হয়। It's tea. Isn't this perfect? ইয়াতে গ্ৰীণ টি হয়, হোৱাইট টি হয়, ব্লেক টি হয়, পাৰ্পল টি হয়। চ' দিছ ইজ এ গুড প্লেচ আৰু গোটেইটো অৰ্গেনিক হয়। বঢ়িয়া। Let's go.